আপুনি এজন দোকানী হয় বা আপুনি ডাইৰেক্ট সেলিং ইন্ডাস্ট্রিৰ লগত জড়িত হৈ আছে বা আপুনি সেলস ইন্ডাস্ট্রিৰ লগত জড়িত হৈ আছে, আপুনি যতে জড়িত হৈ নাথাকক, আপুনি যদি আপোনাৰ উদ্দেশ্য হৈছে যে আপুনি কোনোবা এটা প্ৰডাক্ট সেলস আৰু আপুনি বিচাৰিছে যে কি লাগে কাস্টমাৰ, কাৰণ আপোনাৰ যেটা প্ৰডাক্ট থাকিব আপোনাৰ মেইন থাকিব লাগিব কাস্টমাৰ। যদি আপোনাৰ কাস্টমাৰ লিমিটেড হয় তেন্তে আপোনাৰ ইনকাম বা প্ৰফিটও লিমিটেড হ'ব। যদি আপোনাৰ কাস্টমাৰ বেছি হয় আপোনাৰ প্ৰফিট কিমান হ'ব? বেছি হ'ব। Yes or no? যদি আপোনাৰ কাস্টমাৰে ৰিপাৰ্চেজ নকৰে, আমি কি কৰোঁ? আমি যেতিয়া ডাইৰেক্ট সেলিং ইন্ডাস্ট্রিত আমি কোনোবা এজন ব্যক্তিক জড়িত কৰাই দিলোঁ, তেখেতক যেতিয়া প্ৰডাক্ট এটা সেলস কৰিলোঁ, তেওঁ কেইবাৰ ৰিপাৰ্চেজ কৰিছে, বা আপোনাৰ এখন দোকান আছে, আপোনাৰ দোকানখন ৰিভিজিট মানে পুনৰ কেইবাৰ ভিজিট কৰিছে আৰু ৰিসেল কেইবাৰ হৈছে, তেন্তে যদি আপোনাৰ ৰিসেল হোৱা নাই, ৰিভিজিট হোৱা নাই, তেন্তে আপোনাৰ সেইজন কাস্টমাৰ কেতিয়াও পাৰ্মানেন্ট নহয়, তেওঁ বেলেগ দোকানলৈ গৈছে। চাওক, কিন্তু আপোনাৰ সেই একে ওচৰৰ দোকান, সাপোজ আপোনাৰ এখন গ্ৰসাৰী দোকান আছে আৰু ওচৰতো এখন গ্ৰসাৰী দোকান আছে, কিন্তু সেই গ্ৰসাৰী দোকানখনৰ আপোনাৰ ওচৰৰ যিখন গ্ৰসাৰী দোকান সেইখন দোকানত কিন্তু একে প্ৰডাক্ট ৰাখিছে, আপোনাৰ দোকানত যিখিনি প্ৰডাক্ট আছে সেই একে প্ৰডাক্ট ৰাখিছে, কিন্তু তথাপিও কিন্তু সেইখন দোকানতে বেছিকৈ ভিজিট কৰে। কিয় ভিজিট কৰে জানেনে? আজি আপোনালোকক কম, নাম্বাৰ 1 কি জানে? প্ৰথম আপুনি দোকান এখনৰ নাম যেতিয়া বনাব, তেন্তে দোকানখনৰ নামটো এনেকুৱা বনাব যাতে কাস্টমাৰ জনে সহজতে মনত পৰে। যিকোনো এটা প্ৰডাক্টৰ কথা মনলৈ আহোতেই আপোনাৰ দোকানখনৰ কথা মনত আহে। দ্বিতীয় কথাত, আপুনি যদি ডাইৰেক্ট সেলিং ইন্ডাস্ট্রিৰ লগত জড়িত হৈ আছে তেন্তে আপুনি কি কৰিব পাৰে যাতে আপোনাৰ ফাৰ্স্ট ইম্প্ৰেশন ইজ দ্য লাষ্ট ইম্প্ৰেশন। আপুনি ফাৰ্স্ট ইম্প্ৰেশনটো এনেকুৱাকে ক'ব যাতে তেখেতৰ বেনিফিট থাকে। ইয়েস, আপুনি ডাইৰেক্ট সেলিং ইন্ডাস্ট্রিতে জড়িত হওক বা আপুনি যিয়ে কাম নকৰক, আপোনাৰ প্ৰফিট দৰকাৰ। ইয়েস, আপোনাৰ প্ৰফিট, কিন্তু আপুনি কাস্টমাৰ কিমান প্ৰফিট দিব পাৰিছে, কাস্টমাৰ লগত আপুনি কিমান ঘনিষ্ঠ হৈছে। কাৰণ বহুতক দেখোন দোকান এখনলৈ আহে, প্ৰডাক্ট দিলে, বছ গুচি গ'ল, কিন্তু তেওঁৰ লগত যদি সম্পৰ্কটো মধুৰ হয়, সম্পৰ্কটো ভাল হয়, বন্ধুত্ব সুলভ হয়, তেন্তে মই জানো যে সেইজন কাস্টমাৰ কেতিয়াও আপোনাৰ দোকান এৰি থৈ নাযায়। চাব, বহুতে কি কৰে, ধুনীয়াকে বহাব, সৰু আপোনাৰ চাহ একাপ 5 টকা ল'ব, খুব বেছি, বা চাহৰ মেচিন থাকে, চাহৰ পৰা উলিয়াই ধুনীয়াকে আপোনাক চাহ একাপ দিব, তাত বহাব, ভালধৰণে কথা পাতিব, তাৰপিছত কিন্তু আপোনাৰ প্ৰডাক্টটো সেলস কৰে। তেওঁলোকে বিজনেছমেনসকলে জানে যে তেওঁ এবাৰ আহিছে, কিন্তু ৰিভিজিট কৰিবলৈ হ'লে তেওঁৰ লগত আমি সম্পৰ্কটো থকা ভাল। আৰু ভাল এটা যেতিয়া সম্পৰ্ক থাকিব, আপুনি যেতিয়া আপোনাৰ ৰেসপেক্ট কৰে কোনোবাই, আপোনাৰ কেনেকুৱা ফিলিংছ হয়? আজি যদি মোক কোনোবাই ৰেসপেক্ট ভাৱে মাতে, ভাল ধৰণে মাতে, তেন্তে মই তেওঁকো হয়তো ৰেসপেক্ট কৰিবলৈ মন যাব। আজি আপোনাৰ দোকানখনত ভিজিট কৰিছে, কাস্টমাৰজনক যদি আপুনি ভগৱান বুলি মনা নাই, কাৰণ মই ভাবো কাস্টমাৰে ভগৱান। যেহেতু আপুনি বিজনেছ কৰিছে, আপুনি প্ৰফিট কমাব, তেখেতকো প্ৰফিট দিব লাগিব, যাতে আপুনি যিটো প্ৰডাক্ট সেলস কৰি এই প্ৰডাক্টটোৰ দ্বাৰা তেওঁৰ কিবা এটা বেনিফিট হয়। এটা মেইন ফেক্টৰলৈ আহোঁ, কেনেকে এজন কাস্টমাৰ পৰা 100 জন কাস্টমাৰ বনাব। প্ৰথম মই ডাইৰেক্ট সেলিং ইন্ডাস্ট্রিত কথাই মই উদাহৰণ লৈছো। যেতিয়া ডাইৰেক্ট সেলিং ইন্ডাস্ট্রিত আপুনি প্লেন শ্ব' কৰিলে, প্লেন শ্ব' কৰাৰ পিছত কোনোবা এটা প্ৰডাক্ট দিব, প্ৰডাক্ট দিওঁতে আপুনি মনত ৰাখিব, যেতিয়া কোনোবা এজন ব্যক্তিক প্ৰডাক্টটো সেলস কৰিব গৈছে, কিন্তু আপুনি প্ৰফিটৰ কথা চিন্তা নকৰিব। যদি আপুনি প্ৰফিট আছে, ইয়েস, ইয়াত প্ৰফিটটো বোলে 100 rupees আছে, 200 আছে বা 500 আছে, সামথিং যিমান আছে, আপোনাৰ প্ৰফিটটো ইমান আছে, কিন্তু প্ৰথম কাস্টমাৰজনৰ কি বেনিফিট হ'ব, যে তেখেতৰ যে এইটো হেল্থৰ প্ৰডাক্টটো যদি ইউজ কৰে এইখিনি বেনিফিট আছে, যে বৰ্তমান সময়ত যদি এই 2-3 হাজাৰ টকীয়া প্ৰডাক্টটো আপুনি ইউজ কৰে, তেন্তে ভৱিষ্যতে যিখিনি বেমাৰ হ'বলগীয়া আছে সেইখিনি নহয়। নাম্বাৰ 1 বেনিফিটটো ক'লে। 2 নম্বৰ কথা চাওক, বাই চান্স যদি আজি ঘৰখনত আপুনি ধৰি ল'লো, বেয়া নাপাব, যদি আজি মোৰ হেল্থটো ঠিক নহয়, তেন্তে আপোনাক হয়তো মই এই সাৰ্ভিসটো দিবলৈ আহিব নোৱাৰিলোহেঁতেন, বা এই প্ৰডাক্টটো আপোনাক মই সেলস কৰিবলৈ নোৱাৰিলোহেঁতেন, তেন্তে আপোনাৰ ঘৰত আপোনাৰ ইনকম অহাৰ ৰাস্তাটো হৈছে আপুনি। যদি আজি আপোনাৰ বাই চান্স কেনেবাকে জ্বৰ কিবা এটা হ'বলগীয়া হয়, তেন্তে আপোনাৰতো টকা ইনকমটো যাবই, তাত ট্ৰিটমেণ্ট কৰিবলৈ ইনকম লাগিবই। তাৰ ওপৰঞ্চি হৈ গ'ল যে আপোনাৰ ওচৰত যিখিনি ইনকম আহিবলগীয়া ৰাস্তা আছিল সেই সম্পূৰ্ণৰূপে বন্ধ হৈ যাব। মই আশা কৰোঁ আপোনাৰ ঘৰখন সিকিউৰ হৈ থাকক, কাৰণ আজিৰ যুগত আমি ইমানেই খৰচা কৰোঁ, কিন্তু আমি যদি 2-3 হাজাৰ টকা এই খৰচা কৰি এই প্ৰডাক্টটো যদি লওঁ, তেন্তে আমি 2-3 বছৰলৈ আমি নিজৰ হেল্থটো সিকিউৰ কৰি ৰাখিব পাৰিম। যদি আপুনি ইউজ কৰিছে, প্ৰথম কথা হ'ল, মোৰ উদ্দেশ্য হৈছে যে আপোনাৰ জীৱনটোৰ লগতে আপোনাৰ ফেমিলিটো সিকিউৰ থাকক। গতিকে এই প্ৰডাক্টটো আপুনি এবাৰ ইউজ কৰি চাওক, যাতে এসময়ত মনত পৰিব যে ভাইটি এটা আহিছিলে
আৰু সেই ভাইটিটোৱে যেতিয়া যিটো প্ৰডাক্ট দিলে কিন্তু আজি পৰ্যন্ত মোৰ এনেকুৱা ধৰণৰ বেমাৰ হোৱা নাই গতিকে আপুনি সেই প্ৰডাক্টটো তেখেতক এপ্ৰ'চ কৰিলে যেতিয়া দিলে দিয়াৰ পিছত তেখেতে যেতিয়া কাষ্টমাৰজনে কি হ'ব এই কথাষাৰ শুনাৰ পিছত 100% ল'ব কাৰণ আপুনি তেখেতৰ বেনিফিটৰ ওপৰত কৈছে যদি দাদা এইটো ভাল হয় এনেকুৱা মোক কৰে একদম ডাইৰেক্ট লওক আপুনি যদি প্ৰেছাৰ দিয়ে কাষ্টমাৰক লকে কৰি থাকে ন সেই প্ৰডাক্টটো যিমানেই ভাল হওক তাৰ ভেলুটো আপুনিয়ে কমাইছে যদি আপুনি ভাবে যে মোৰ ইণ্ডাষ্ট্ৰিটো ইমান ভাল প্ৰডাক্ট আছিলে এই প্ৰডাক্টটো বহুত ৰিজাল্ট আছিলে কিন্তু মোৰ সব আপুনিয়ে ভেলুটো কমালে লওক যিকোনো বস্তু আপুনি যাচি দিয়ে তাৰ কিবা মূল্য আছে জানো বেছিকে যেতিয়া জোৰ কৰি কাম এটা কৰিব ন বেছিকৈ জোৰেৰে দিব তেন্তে তাৰ ভেলু একো নাথাকে গতিকে আপুনি মনত ৰাখক যাতে আপুনি যিজন কাষ্টমাৰক দিছে তেওঁ আপোনাৰ প্ৰডাক্টটো প্ৰমোট কৰিব তেনে দোকানী এখনত কি হ'ব দোকান এখন যেতিয়া আপুনি খুলিছে কাৰণ দোকানখনত খোলাৰ লগে লগে কাষ্টমাৰজন আহিছে কাষ্টমাৰৰ লগত আপুনি ভালদৰে কথা পাতক বা আপোনাৰ মই যে চাহ খোৱা কথা কৈছোঁ ঠিক আছে আপুনি চাহ নোখোৱা কিন্তু কথা এষাৰটো পাতিব পাৰিব ভালদৰে কথা পাতক তেখেতৰ ফেমিলিৰ কথা জানক দুই এটা প্ৰডাক্টৰ কথা কওক নতুন প্ৰডাক্টৰ কথা কওক যাতে কিছুমান আইটেম কথা কওক যাতে আপোনাৰ ধৰি ল'লো দুটা মিঠাতেল আছে এটা মিঠাতেলৰ বেছি কোলেষ্ট্ৰল নাই এইটো কোলেষ্ট্ৰল আছে ধৰি লওক আপুনি কোলেষ্ট্ৰলৰ বিষয়ে অকণমান ক'লে যে ইয়াত 0% কোলেষ্ট্ৰল যে কোলেষ্ট্ৰল কি হয় এইখিনি বুজাই দিলে কিখিনি বেনিফিট হ'ব প্ৰত্যেকটো কথা যেতিয়া বুজাই দিলে আৰু লগত কিছুমান আপুনি এনেকুৱা কাম কৰিব লাগিব চাব এনেকুৱা এখন দোকান থাকে ওচৰ পাজৰে বহুত দোকান থাকে সেইখন দোকানতে খুব কাষ্টমাৰ ভিজিট কৰে কিন্তু আপোনাৰ দোকান বা ওচৰ পাজৰে কিছুমান দোকানত ভিজিটেই নকৰে বা এবাৰ দুবাৰ আহিলে কিন্তু এৰি থৈ গুচি যায় নাম্বাৰ 1 কাষ্টমাৰৰ লগত আপুনি ৰিলেশ্যন নাথাকে নাম্বাৰ 2 হৈ গ'ল যে কাষ্টমাৰক আপুনি যিটো ভগৱান হিচাপত নাভাবে যিটো আপুনি আহিছে গৈছে 3 নম্বৰ আপুনি কাষ্টমাৰ বেনিফিটৰ কথা চিন্তা নকৰে নিজৰ প্ৰফিটৰ কথা চিন্তা কৰিছে 4 নম্বৰ কি চিন্তা কৰিছে জানে 4 নম্বৰ সদায় আমি মেক্সিমাম মানুহে ভুল কৰি থাকো আৰু যিটো ভুল একচুৱেলি সেইসকল ব্যক্তিয়ে নকৰে তেওঁলোক বিজনেছমেন চাব আপোনাৰ ওচৰতে বহুত সেলছ কৰি আছে সেইটো কেতিয়াও নকৰিব এতি সহজ কিন্তু আমি ভাবি নাচাওঁ কাষ্টমাৰক আপুনি কিছুমান প্ৰফিট দিয়ক অফাৰ দিয়ক আপোনাৰ দোকানত এনেকুৱা কিছুমান আইটেম ৰাখক এনেকুৱা কিছুমান অফাৰ দিয়ক আপুনি লটাৰী খেলাব পাৰে কেতিয়াবা মাজে সময়ে আপুনি লটাৰী খেলালে কাষ্টমাৰসকলে আৰু কাষ্টমাৰসকলক আপুনি নাম্বাৰ কালেক্ট কৰক আপুনি ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰীত যেতিয়া কোনোবা এটা প্ৰডাক্ট সেলছ কৰিছে কাষ্টমাৰক দিছে কাষ্টমাৰ নাম্বাৰ লওক যাতে আপোনাৰ ফিডবেক ল'ব পাৰে আপোনাৰ ফিডবেকটো যেতিয়া ল'ব তেওঁলোকৰ আৰু ট্ৰাষ্ট হয় আপোনাৰ প্ৰতি আপুনি মাজে মাজে তেখেতৰ লগত কথা পাতক বা আপুনি যেতিয়া দোকান এখন খুলিছে আপুনি যিয়ে দোকান নোখোলক তাৰ যেতিয়া আপুনি ইনফৰমেশ্যন আজিকালি হোৱাটছআপৰ যুগ আপুনি হোৱাটছআপত সেই ইনফৰমেশ্যন শ্বেয়াৰ কৰক মাজে মাজে তেখেতৰ লৈ আপুনি কি কয় ফোন এটা কৰক যাতে আপোনাৰ লগত তেওঁৰ সম্পৰ্ক ঘনিষ্ঠ থাকে মই 100% কৈছোঁ এজন কাষ্টমাৰৰ পৰাই আপুনি 100জন কাষ্টমাৰ আপুনি তৈয়াৰ কৰিব পাৰো এইটো মই একেবাৰে লাষ্টত কম কেনেকৈ ঠিক আছে মই কৈয়ে দিছোঁ বাৰু চাওক কেনেকৈ কৰিব সাপোজ মই আপোনাৰ দোকানত গ'লোঁ আপুনি মোক ভালদৰে ৰেসপেক্ট কৰিলে যে স্যাৰ বহক বা আপুনি যি ধৰণে মাতিলে মোক ভালদৰে বহালে কৰিলে কথা পাতিলে মোৰ ঘৰৰ ফেমিলি কথা 2-3 মিনিট সময় কথা পাতিলে পতাৰ পিছত যেতিয়া মোক অলপ আন্তৰিকতাৰে ল'লে তে মোৰো ভাল লাগিছে ন আপুনি ৰেসপেক্ট কৰিছে মোৰ প্ৰতি আপুনি কিবা এটা দিছে সো মই বহিলো আপুনি মোক ধৰি ললো সৰু চাহ কাপ খোৱালে চাহ কাপ খোৱাৰ পিছত আপুনি ধৰি কথা বতৰা পতাৰ পিছত আপুনি কি হ'ল মোক সন্মান এটা দিছে মোৰো ভাল লাগে আপোনাক যেতিয়া কোনোবা সন্মান দিব তেন্তে আপুনিও বেলেগক সন্মান দি ভাল পাব বা সেই মানুহজনৰ প্ৰতি আন্তৰিকতা বেলেগ হৈ যায় যেতিয়া চাব আপোনাক কোনোবাই বহুত অন্তৰে সন্মান দিছে তেন্তে আপুনি সেইজন ব্যক্তিৰ প্ৰতি আপোনাৰ সন্মান কেনেকুৱা হ'ব বহুত ভাল পাব আপুনি তেওঁৰ প্ৰতি এট্ৰেক্ট হ'ব সো আপুনি আজি সেলছ কৰিবলৈ আহিছে বা আপুনি বিজনেছ কৰিবলৈ আহিছে যেটা আপুনি বিজনেছ কৰিছে কাৰণে এই ভিডিওটো এতিয়ালৈকে চাই আছে কাৰণ লং হৈছে প্ৰত্যেকটো পইণ্ট এটা পইণ্ট যদি আপুনি এৰি থৈ গৈছে তেন্তে আপোনাৰ কেতিয়াও এটা পইণ্টে কিন্তু আপোনাৰ জীৱনত কিন্তু ভাল সেলছমেনটে নহয় এজন বিজনেছমেন কেতিয়াও বনাব নোৱাৰে কাৰণ প্ৰত্যেকটো কথা আপুনি যদি ট্ৰেইনাৰ হয় আপুনি কোনোবা এজন আপোনাৰ ধৰিলে আপুনি সেলছ কৰাব বিচাৰিছে কোনোবা এজন ব্যক্তিৰ আপুনি এই পইণ্ট গিটাও তেখেতক নকয় তেন্তে তেওঁটো নাজানিলে আৰু এটা লাগিব আপোনাৰ গুণ এটা হ'ব লাগিব আপুনি নলেজ আপুনি কিছুমান কিতাপও পঢ়িব লাগিব ইনভেষ্ট কৰিব লাগিব যিবোৰ কিতাপে আপোনাক ধৰক গ্ৰো হোৱাত আপোনাৰ হেল্প কৰে আপোনাৰ বিজনেছটো গ্ৰোথ হোৱাত হেল্প কৰে যাতে আপোনাৰ এই সময়ছোৱাত কেনেকুৱা প্ৰডাক্ট এই ইয়াত আনিলে আপোনাৰ লোকেল এৰিয়াৰ মানুহখিনি আপোনাৰ বেনিফিট হয় অকল আপোনাৰ বেনিফিটটো চাই থাকিলে কিন্তু আপোনাৰ নহ'ব যাতে ইউনিক ৰাখক বেলেগতকৈ বেলেগ ৰাখক প্ৰডাক্ট কিন্তু সেই প্ৰডাক্টটো সেলছ হৈ যাব কিন্তু আপুনি কেনেকৈ আপুনি কাষ্টমাৰক আপুনি প্ৰডাক্টটো দিছে
মই আজি আপোনালোকক কৈছো এজন কাষ্টমাৰৰ পৰা 100 জন কাষ্টমাৰ বনাবলৈ হলে তেওঁ আজি ধৰি ললো মোক যেনেকৈ আপুনি চাহ খোৱালে ধুনীয়াকৈ অফাৰ দিলে দোকানখন কিবা এটা অফাৰ দিলে মই কমগে এইখন দোকানত বোলে বৰ ভাল প্ৰডাক্ট ৰাখে দেই এই প্ৰডাক্টটো যদি ইউজ কৰিছো কৰাগে যোৱা এইখন দোকানত এইটো প্ৰডাক্ট ইউজ কৰাৰ লগে লগে মই এনেকুৱা ধৰণৰ অফাৰ পাম তেনেকৈ কোৱাৰ লগে লগে বেলেগ এজনে শুনিলে বেলেগ এজনে ভিজিট কৰিলে তাৰপিছত বেলেগ এজনে শুনিলে সেইজনৰ মুখৰ পৰা তাৰো বেলেগ ভিজিট কৰিলে এনেদৰে আপুনি 100 জন কাষ্টমাৰ প্লাছ আপুনি অতি সহজতে আপুনি গুচি যাব আৰু যেতিয়া 100 জন কাষ্টমাৰৰ লগত ৰিলেশ্যন হৈ গ'ল সেই 100 জনৰ পিছত আৰু এটা যেতিয়া প্লাছ 0 এড হ'ব 1000 কাষ্টমাৰ হ'ব এনেদৰে আনলিমিটেড কাষ্টমাৰ আপুনি বনাব পাৰিব আৰু আপোনাৰ টিমছত যিটো আগতে বা আপুনি যিটো দোকান খুলিছে তাত আপোনাৰ যিটো সেলস কম লিমিটেড কাষ্টমাৰ আছিলে যত আপোনাৰ সেলস কম হৈছিলে এটা সেলস বহুত হ'ব আৰু যেতিয়া সেলস হ'ব আপুনি জানে যেতিয়া কাষ্টমাৰ বেছি হ'ব আপোনাৰ প্ৰফিট বেছি হ'ব মনত সদায় ৰাখিব নাম্বাৰ 1 কেতিয়াও মিষ্টেক নকৰিব কাষ্টমাৰ লগত ৰিলেশ্যন ঠিক ৰাখক নাম্বাৰ 1 কাষ্টমাৰ সদায় ৰেসপেক্ট কৰক কাষ্টমাৰ সদায় ভগৱান বুলি ভাবক আপুনি যদি বিজনেস কৰিছে এজন বিজনেসমেনে এটো কেতিয়াও পাহৰি নাযায় যদি আপুনি এজন ভাল বিজনেসমেন হম বুলি ভাবিছে তেন্তে আপুনি কাষ্টমাৰ লগত সময় দিয়ক কাষ্টমাৰজন আহিছে এটো ন উদ্দেশ্য একদম প্ৰডাক্ট নিলে গলে এটো হলে কিন্তু আপোনাৰ নেক্সট টাইম আপোনাৰ ৰিপাৰচেজ সেলস হৈ গল ওয়ান টাইম আপোনাৰ দোকানৰ ওয়ান টাইম পাৰচেজ হৈছে নে ৰিপাৰচেজ হৈছে যেটো বাৰে বাৰে বা আপোনাৰ দোকানৰ ৰিভিজিট হৈছে ৰিভিজিট হৈ ৰিসেল হৈছে তে মনত ৰাখিব আইটেম যিকোনো হ'ব যিকোনো প্ৰডাক্ট আপোনাৰ হ'ব পাৰে এটা প্ৰডাক্ট নিবলৈ হ'ল আৰু আপুনি যেতিয়া আহিব দোকানজন লগত আপুনি কথা পতাৰ চলৰে আপুনি 2-3টা প্ৰডাক্ট দেখা পায় দাদা হেদিনা আপুনি যে মিঠাতেল লৈছে তাৰ লগত আপুনি এটো ইউজ কৰিব পাৰে বা দাদা আপুনি টুথপেষ্ট যিটো ইউজ কৰিছিলে গতিকে এতিয়া বৰ্তমানে টুথব্ৰাছ এটা লাগিছে এই ব্ৰাছডাল যদি আপুনি লয় বহুত কোমল হয় স্মুথ হয় বেলেগ দোকানত হয়তো নাপাব এই ব্ৰাছডাল আপুনি ইউজ কৰি চাব পাৰে সো আপুনি বিভিন্ন ভেৰাইটি লগত এড কৰি দিব পাৰে সো কাষ্টমাৰ জনে এটা প্ৰডাক্ট নিবলৈ আহাৰ লগতে বেলেগ প্ৰডাক্টটো সেলস হয় কিছুমান কামো আপুনি কৰিব লাগিব সিক্ৰেট কাম যিবোৰ বেলেগতকৈ বেলেগ হয় ধৰি ললো আপোনাৰ এতিয়া বৰ্তমান ধৰি ললো এক্সাম্পলৰ কাৰণে ধৰিছো চেনি 1 কেজি দাম ধৰি ললো 40 টকা এক্সাম্পলৰ কাৰণে ধৰিছো 40 টকা চেনি বৰ্তমান সময়ত 40 টকাটো ঠাইত 43 টকা হ'ল মানে 3 টকা বাঢ়ি গ'ল আগতে কাষ্টমাৰ জনে 40 টকাকে নি আছিল কিন্তু এটা বৰ্তমান গুটেই আপোনাৰ ওচৰ বাজাৰ যিমান দোকান আছে তাত সবতে চেনি দাম 43 টকা হৈ গ'ল কিন্তু আপুনি যদি ভাবে সেই কাষ্টমাৰজন যেতিয়া আহিব তেওঁ যেতিয়া কলে 43 টকাতে বৰ্তমান বেলেগ দোকানটো হৈ গ'ল তেওঁ মনত ভাবিব লগালগ যে 3 টকাটো যদি কমত পালোহেতেন কিন্তু মই ক বিচাৰিছো আপুনি বেলেগ দোকানত 43 টকাত চেনি বিকিছে আপুনি 40 টকাত বিকক কাৰণ আগত তেতিয়া আপুনি কব যে মোৰ লছ হৈছে চাওক লছ আপোনাৰ নহয় কাৰণ আপোনাৰ সেই কাষ্টমাৰজনে অকল 1 কেজি চেনি নিবলৈ আপোনাৰ দোকানত কেতিয়াও নাই কাৰণ বিভিন্ন আইটেম আছে ন আপুনি তাৰ পৰা আপোনাৰ প্ৰফিট হ'ব যাতে আপোনাৰ কাষ্টমাৰ জনে ৰিভিজিট কৰে আৰু এনেকা লটাৰী খেলক যাতে আপোনাৰ বেলেগ হে কাষ্টমাৰ জনে বেলেগ দোকানত কয় যে এই দোকানত কিনলে এনেকা অফাৰ পায় লটাৰী খেলা এনেকা অফাৰ পাইছো যাতে আপোনাৰ দোকানখনৰ নাম হয় আৰু ইউনিক নাম এটা ৰাখক যাতে হে নামটো লোৱাৰ লগে লগে বা পটককে কিবা এটা প্ৰডাক্টৰ নাম অহাৰ লগে লগে আপোনাৰ দোকানৰ কথাহে মনত আহে সো আজিলৈ ভিডিওটো সমাপ্ত কৰিছো যদি ভিডিওটো ভাল লাগে তেন্তে আপোনালোকে লাইক আৰু কমেন্ট আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব